আজি মানাসৰ পিকনিক স্পট কৰিছে, ইয়াৰ বিষয়ে কি ক'ব বিচাৰে? প্ৰথমে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আহক মানাসত সকলোৱে নাৰায়ণগুৰি যি বনভোজস্থলী আছে, ধুনীয়া পৰিৱেশ, সুন্দৰ পৰিৱেশ, সকলোৱে আহি ইয়াতে পিকনিক খাবলৈ পাব। সকলোকে আহ্বান জনাইছো অসমবাসী ৰাইজক মানাসত এপাক আহি ফুৰি যাওক, ইয়াৰে যি মনোৰম দৃশ্য আছে চাই উপভোগ কৰি যাওক। মানাসৰ যিটো মানাস আহে, কোন কোন জাগাৰ পৰা মানুহ আহে? অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, বাহিৰৰ পৰা মানুহ আমাৰ ইয়াতে আহি আছে। এতিয়া কেনেহেন চলি আছে? ভালে চলি আছে এতিয়া। মানুহ যিটো আহা যাহা কেনেহেন হৈ আছে? বন্ধৰ দিনত অলপ বেছি হয় আৰু এনে নৰ্মেলি কম হয়, যিহেতু অফিচ এইবিলাক খোলা থাকে। অফিচ স্কুল খোলা থাকিলে অলপ কম হয় মানুহ, বন্ধৰ দিন অলপ বেছি সমাগম হয়। ক'ব পাৰিব নে কি তাৰিখত কি বাৰত মানুহ বেছি হয়? ক'ব পাৰিব না? এইটো চানডে, চানডে। বিশেষকৈ চানডেত বেছি হয়।